7-10-2019 তাৰিখে ছাইদুৰীয়া সমবায় সমিতিৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিছিলে আৰু 12 অক্টোবৰ তাৰিখে মনোনয়ন পত্ৰ গ্ৰহণ কৰিছিলে। ক অংশত 28 জনে মনোনয়ন পত্ৰ দাখিল কৰিছিলে, খ অংশত 8 জনে মনোনয়ন পত্ৰ দাখিল কৰিছিলে, মহিলা সংৰক্ষিত 2খন আসনত 2টা মনোনয়ন পত্ৰ হৈছিলে আৰু এজন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিলে। নমিনেশ্যন লোৱাৰ পিছত এই তালিকা তেওঁলোকে প্ৰকাশ কৰিলে, প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰি দিলে আৰু 22 অক্টোবৰ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ঘোষণা কৰিলে। হঠাৎ 17 তাৰিখে নিৰ্বাচন স্থগিত কৰিলে। কাৰণ দিলে যে ভোটাৰ লিষ্টত মৃত ব্যক্তিৰ নাম আছে বুলি। এই কথাটো আজি মই বিধানসভাৰ মজিয়াত লিখিত প্ৰশ্ন তৰাযুক্ত প্ৰশ্ন ছাইদুৰীয়া সমবায় সমিতি কৈ গৈছোঁ আগতে, ছাইদুৰীয়া সমবায় সমিতি তৰাযুক্ত প্ৰশ্ন 145 আছিলে। মই প্ৰশ্ন কৰিছিলোঁ যে সমবায় নিৰ্বাচনৰ অধিসূচনা জাৰি কৰি মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ পাছত নিৰ্বাচন স্থগিত কৰিব পৰা যায়নে? যদি যায় কোনটো আইন ৰুল মতে পৰা যায় তাৰ প্ৰতিনিধি দিয়াৰ কাৰণে কৈছিলোঁ। উত্তৰ দিলে যে অসম সমবায় আইন 2007 মতে তেনে কোনো ব্যৱস্থা নাই, তাৰমানে নিৰ্বাচন স্থগিত কৰিব নোৱাৰে। কিন্তু সমবায় বিধি অনুসৰি 2019-ৰ 20 ধাৰা মতে প্ৰাকৃতিক দুৰ্যোগ, আইন শৃংখলাৰ পৰিস্থিতি আৰু জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হ'লে স্থগিত কৰিব পাৰে। কিন্তু তেনেকুৱা কোনো জৰুৰীকালীন অৱস্থা বা আইন শৃংখলা বিঘ্নিত হোৱা বা আকস্মিক দুৰ্যোগৰ কোনো নথকাৰ কাৰণেও তেওঁলোকে এজন ব্যক্তিৰ নামত মৃত ব্যক্তিৰ নাম ভোটাৰ লিষ্টত সোমোৱা বুলি নিৰ্বাচন স্থগিত কৰিছে। এইটো সম্পূৰ্ণ আইন বহিৰ্ভূত কৰিছে। আজি এই প্ৰশ্নটো যেতিয়া মই কৰিবলৈ যাওঁ তেতিয়া চৰকাৰ হলঠেকত পৰিছে, যিহেতু চৰকাৰে উত্তৰ দিছে আইনত ব্যৱস্থা নাই আৰু তেওঁলোকে স্থগিত কৰিলে। গতিকে এই বিহাজনৰ ওপৰত শাস্তিমূলক ব্যৱস্থা চৰকাৰে কৰিব লাগিব। গতিকে শাস্তিমূলক ব্যৱস্থা যাতে কৰিব নালাগে তাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়াই মোৰ প্ৰশ্নৰ সময়ত বিধি পথালি দি মোৰ যিটো প্ৰশ্ন কৰিব লগা আছিলে তাৰ পৰা মোক বিতাড়িত কৰিলে আৰু লাষ্টত গৈ মাৰ্চাল দি উলিয়াই দিলে। গতিকে এই কথাটো মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই অসমৰ জনসাধাৰণক জনাব বিচাৰিছোঁ যে এই চৰকাৰটো অকল আইনৰ বিৰুদ্ধে গৈ তেওঁলোকে কাম কাজ কৰি আছে। জনসাধাৰণৰ মতক তেওঁলোকে প্ৰাধান্য দিয়া নাই, জনসাধাৰণৰ মতে তেওঁলোকে চলিব বিচৰা নাই। আৰু অধ্যক্ষগৰাকীয়ে বিধানসভাৰ অভিভাৱক হিচাপে তেওঁ যি ৰোল প্লে কৰিব লাগে সেইটো তেওঁ কৰা নাই। তেওঁ একপক্ষীয়ভাৱে চৰকাৰৰ পক্ষপাতিত্ব কৰি চৰকাৰৰ পক্ষলৈ আজি বিধানসভা চলাইছে। আজি ৰাইজে জনসাধাৰণে আমাক প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠিয়াইছে জনসাধাৰণৰ মনৰ কথাবিলাক কোৱাৰ কাৰণে, জনসাধাৰণৰ কথাখিনি আজি চৰকাৰক অৱগত কৰাৰ কাৰণে। যদি আমি প্ৰতিনিধি হিচাপে জনসাধাৰণৰ কথাখিনি চৰকাৰক অৱগত কৰোৱাত অধ্যক্ষ ডাঙৰীয়াই বাধা দিয়ে তেতিয়াহ'লে কেনেকৈ এই সদনখন চলিব, কেনেকৈ অসমখন চলিব, অসম কেনেকৈ নিৰপেক্ষভাৱে চৰকাৰ পৰিচালিত হ'ব? গতিকে আপোনালোকৰ জৰিয়তে মই চৰকাৰক দৃষ্টি আকৰ্ষণ কৰিছোঁ যে আজি মোৰ ক্ষেত্ৰত যিটো ব্যৱহাৰ কৰিলে অধ্যক্ষ ডাঙৰীয়াই মাৰ্চাল দি উলিয়াই দিলে সেইটো সম্পূৰ্ণ নীতি বহিৰ্ভূতভাৱে কৰিছে। গতিকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগিব। আপোনালোকৰ জৰিয়তে মই চৰকাৰক আজি জনাইছোঁ। ৰাজ্যসভা সম্পৰ্কে যিহেতু আমাৰ দলে আমাক কথা কোৱাৰ বাৰণ কৰিছে, দলৰ শীৰ্ষ নেতৃবৃন্দ আছে, তেওঁলোকক আপোনালোকে প্ৰশ্নটো কৰিব, তেওঁলোকৰ পৰা উত্তৰ পাব।